প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাই মই আজি মোৰ ফুলনিত ফুলি থকা এই বগা ফুলজোপা আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে স্ক্ৰীনত সুন্দৰকৈ ধৰিব পাৰিছে এই বগা ফুলবিলাক ফুলি আছে। এতিয়া এপ্ৰিল মাহ, এই এপ্ৰিল মাহত এই ফুলবিলাক ফুলিবলৈ আৰম্ভ কৰিছে। বহুত ফুল ফুলিছে, গছজোপা ফুলেৰে ভৰি পৰিছে আৰু বহু কলি ওলাইছে আৰু বহুত ফুল ফুলিবলৈও বাকী আছে। এই ফুলজোপা সাউথ এছিয়াত পোৱা যায়, কিন্তু ক্ৰমান্বয়ে এই সাউথ ইষ্ট এছিয়াৰ বিভিন্ন ঠাইত ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে আৰু ভাৰতবৰ্ষতো ইয়াৰ খেতি হয় আৰু ভাৰতীয় সমাজত ই এক অতি প্ৰিয় ফুল। এই ফুলপাহক বিভিন্ন নামেৰে জনা যায়। ইয়াক চান্দনী বুলি কোৱা হয়, ইষ্ট ইণ্ডিয়া ৰোজবেৰী, পিন হুইল ফ্লাৱাৰ, নেৰোজ ক্ৰাউন, টগৰ, ক্ৰেপ জেচমিন আদি বিভিন্ন নামেৰে এই ফুলজোপা জনা যায়। বৰ মৰম লগা ফুলবিলাক, এই বগা ফুলবিলাক যেতিয়া ফুলি থাকে বৰ ভাল লাগে দেখিবলৈ আৰু ৰাতিৰ অন্ধকাৰত এই বগা ফুলবিলাক তিৰবিৰাই জিলিকি উঠে। এই ফুলজোপা আপুনি হেজ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। হেজ হিচাপে লগালে বৰ ধুনীয়া লাগে। আপুনি ইয়াক এটা সুন্দৰ শ্বেপ দিব পাৰিব আৰু ওপৰত যেতিয়া বগা ফুলবিলাক ফুলি থাকিব তেতিয়া দেখিবলৈ খুব ভাল লাগে। আপুনি আৰু এজোপা ছানফ্লাৱাৰ কৰোঁ বুলি ভাবিলে আপুনি ইয়াক কাটিঙৰ পৰাই কৰিব পাৰিব। এটা হেল্ডি ডাল কাটি বিশেষকৈ ৰেইনি ছিজনত আপুনি ৱাটাৰ প্ৰপগেশ্যন নাইবা ছইল প্ৰপগেশ্যন দুইটাই কৰিব পাৰিব। যেতিয়া ভালকৈ শিপা ওলাব আপুনি পুলিটো ভালকৈ লগাই দিলেই হ'ব। যোৱা বছৰ জুলাই মাহত মই কেইবাটাও কাটিং কৰিছিলোঁ। এয়া আপোনালোকক মই দেখুৱাই দিছোঁ। এতিয়া প্ৰায় 9 মাহ হৈছে এই কাটিংটোত সুন্দৰকৈ ফুল ফুলিছে। কেইবাটাও কাটিং কৰিছিলোঁ। মোৰ কেইবাগৰাকীও বন্ধুক এই ফুলটো মই উপহাৰ স্বৰূপে দিছোঁ। বৰ ধুনীয়া দেখিবলৈ। ইয়াতো বহুত কলি ওলাইছে, আপোনালোকে স্ক্ৰীনত সুন্দৰকৈ ধৰিব পাৰিছে আৰু পাতবিলাকৰো এটা ধুনীয়া গ্লেজ আছে। এই ফুলজোপা আপুনি টাবতো এটা সুন্দৰ শ্বেপ দিব পাৰিব আৰু বনচাইৰ কাৰণে এই ফুলটো খুবেই ভাল। মাটিত গছজোপা মই আপোনালোকক দেখুৱাই দিছোঁ। মূল গছজোপা এইজোপা মাটিত আছে। এইজোপা আপোনালোকে ধৰিব পাৰিছে। এইজোপা মাটিত আছে গছজোপা আৰু ই বহুত বেছি ওখ নহয় গছজোপা। আৰু টাবত লগালে আপুনি ইয়াৰ মাটিৰ প্ৰিপাৰেশ্যনটো ভালকৈ কৰিব লাগিব। কিন্তু মাটিত থাকিলে আপুনি ইয়াৰ গুৰিটোৰ অলাগতিয়াল বনবিলাক চাফা কৰি বছৰেকত এবাৰ গোবৰ সাৰ প্ৰয়োগ কৰিলে ইয়াৰ বাবে যথেষ্ট। কিন্তু টাবত লগাবলৈ হ'লে মাটিৰ প্ৰিপাৰেশ্যনটো আপুনি ভালকৈ কৰিব লাগিব। তাৰ কাৰণে আপুনি কোকোপিট, গাৰ্ডেন ছইল, গোবৰ সাৰ সমপৰিমাণৰ ব্যৱহাৰ কৰিব আৰু সেইবিলাকৰ পৰিমাণতকৈ আধা অংশ আপুনি বালি মিহলাই এই মাটিটো প্ৰিপেয়াৰ কৰি এই চান্নি ফুলজোপা আপুনি লগাব পাৰিব। আৰু যেতিয়া ফুলিব তেতিয়া আপুনি এই টাবটোৰ গুৰিত, এনেকৈ ফুলৰ গুৰিত আপুনি এচামুচ বোন মিল দিব পাৰে। বোন মিল দিলে এই গছজোপাই ফচফৰাছ পাব আৰু বহুত ফুল ফুলিব। আৰু 15 দিনৰ মূৰত আপুনি এচামুচ DAP দিব পাৰে। DAP দিলেও গছজোপাৰ বৃদ্ধি ধুনীয়া হ'ব। চব দেখিবলৈ কিমান মৰম লগা এই বগা ফুলবিলাক। আপুনি যদি বগা ফুল ভাল পায় নিশ্চয় এনেকুৱা এজোপা ফুল আপোনাৰ ফুলনিত লগাব। ৰাতিপুৱাই যেতিয়া ফুলবিলাক ফুলেৰে ভৰি থাকিব গছজোপা, আপোনাৰ খুব ভাল লাগিব। আৰু ইয়াৰ এটা ধুনীয়া গোন্ধ আছে আৰু এই গোন্ধটো খুব ভাল লাগে। আৰু এই ফুলজোপাই গৰম জলবায়ু ভাল পায়। গৰম জলবায়ুত এই ফুলজোপা ধুনীয়া হয় আৰু ইয়াত অধিক পানীও নালাগে। যদি টাবত লগাই আপুনি ওপৰৰ লেয়াৰটো হাতেৰে স্পৰ্শ কৰি যদি শুকান হৈ থাকে তেন্তে সামান্য পানী প্ৰয়োগ কৰিলেই হ'ল। আৰু টাবত কিন্তু পানী ওলাই যোৱাৰ ব্যৱস্থাটো সুন্দৰকৈ থাকিব লাগিব। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব।
যদি ভাল পাইছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি আজি মোৰ ভিডিঅ'টোলৈ প্ৰথমবাৰৰ বাবে আহিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।